মই শশাংক ভট্টাচাৰ্যই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইবৰ কাষত থকা ন'টিফিকেশ্যন বেলটো বজাবলৈ নাপাহৰিব। আজি মই বনাম ৰেষ্টুৰেণ্টৰ দৰে সৰু মাছৰ ফ্ৰাই। আহক কেনেকৈ বনালোঁ চাওঁ। এইটো বনাবৰ বাবে মই অলপ সৰু মাছ এনেকৈ ফ্ৰাই কৰি ল'লোঁ আগতীয়াকৈ। মই অলপ পুঠি মাছ লৈছোঁ, আপোনালোকে অন্য সৰু মাছ যিকোনো সৰু মাছ ল'ব পাৰে। এটা ডাঙৰ পিঁয়াজ আৰু দুটা জলকীয়া এইদৰে কাটি ল'লোঁ, লগত অকণমান ধনিয়াও কাটি লৈছোঁ। এতিয়া মই পিঁয়াজখিনি লাহে লাহে মোহাৰি এনেকৈ এটা এটা কৰি দিম। এতিয়া এটা কেৰাহীত অলপ তেল দি দিছোঁ, তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাত মই কাটি থোৱা পিঁয়াজৰ আধা দি দিছোঁ আৰু জলকীয়া গোটেইখিনি দি দিম। এতিয়া ইয়াতে মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ, দি পেলাই এই কম জুইতে মই 5 মিনিটৰ কাৰণে ভাজিম। দুই মিনিট ভজা হৈ গ'ল। 2 মিনিট ভজাৰ পিছত ইয়াতে অকণমান নিমখ ওপৰত ছটিয়াই দিম। এতিয়া আকৌ মিক্স কৰি পেলাই আকৌ 3 মিনিটৰ কাৰণে ভাজিম। আমাৰ এইখিনি ভজা হৈ গৈছে, টোটেল 5 মিনিট হৈ গ'ল। এতিয়া ইয়াতে বাকী ছাইড কৰি ৰখা পিঁয়াজখিনি দি দিলোঁ আৰু লগতে ধনিয়া দি দিম। আপোনালোকে দিব বিচাৰিলে ডাইচ কাট কৰি পেলাই ইয়াত আপোনালোকে কেপচিকামো ভাজি দিব পাৰে। এইখিনি এতিয়া মিক্স কৰি পেলাই ভালকৈ আকৌ 1 মিনিট সময় ৰাখি পেলাই গেছটো বন্ধ কৰি দিম। এয়া আমাৰ হৈ গ'ল। আপোনালোকে খোৱাৰ সময়ত অলপ চাট মছলা আৰু ওপৰত অলপ নেমু চেপি দিব পাৰে, তেতিয়া আৰু বেছি ভাল লাগে খাই। মই অলপ নেমু চেপি দিলোঁ আৰু এতিয়া অলপ চাট মছলা দি দিছোঁ ওপৰতে। এয়া আমাৰ ৰেষ্টুৰেণ্টৰ ষ্টাইলত ফ্ৰাই কৰা সৰু মাছ ৰেডি খাবলৈ। আপোনালোকে এইদৰে খাওক, খাই কেনেকুৱা পালে মোক জনাব। পুনৰ লগ পাম আন এক ৰেচিপিৰ সৈতে। মোৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।